এইফালে এখন ফেন, এইফালে এখন ফেন, আৰু মাজতে মই এনেকৈয়ে কৰিডৰটোতে শুই আছো আৰু ৰুমৰ ভিতৰৰ চিলিং ফেনৰ তলততো যাবই নোৱাৰি, যিহে গৰম হাৱা। সেয়া গৰম হাৱা নহয়, সেয়া জুই টোপাল হয়, জুই টোপাল। আবে কাৰেণ্টটো গুচি গ'ল, কি হ'ব এতিয়া? কি কৰোঁ? ক'ত যাওঁ ক'ত যাওঁ ক'ত যাওঁ অঁ, এতিয়া দিনটো ইয়াতে থাকিব লাগিব আৰু এতিয়াহে আৰাম পাইছোঁ আৰু দেই। ফেনখনৰ পৰা হাৱা ওলাইছে নে জুই ওলাইছে? ইমান গৰম। অঁ, দোকানৰ পৰা আহি দেচোন। হা, কি ক'লি তই? দোকানৰ পৰা আহি দিব কৈছোঁ আকৌ। তই মোৰ নিজৰ বাই হয়নে নহয় বাৰু? কিয় সুধিলি? বাহিৰত কিমান ৰ'দ দি আছে তই দেখিছ নাই? বাহিৰত গ'লে মই চিকেন ফ্ৰাই বনি যাম। মোক মানে মাৰিব বিচাৰিছ ন? মই মৰিলে যে গোটেই সম্পত্তি তৈয়ে পাবি। তোৰ পৰা অলপ ছেভ হৈ থাকিব লাগিব দেই। তই মোক মাৰিবলৈ কি কি প্লেন কৰিবি ঠিক নাই দেই। তোৰ পৰা ছেভ হৈ থাকিব লাগিব। এই পাগল, কি বকি আছ হা? এইখন ৰ'দত ওলাই গ'লে তই নোমৰ। মই নোৱাৰোঁ দেই, এই ৰ'দত বাহিৰত যাবলৈ মই নোৱাৰোঁ। অভি, যাওঁ দোকানৰ পৰা আহি দে। এই নগ'লে নহয় নি বাৰু? এই ৰ'দত যাবই লাগিব নি? যাবই লাগিব, নগ'লে নহ'ব। হ'ব ঠিক আছে, যাওঁ। মা, মই আৰু জীৱিত অৱস্থাত ঘূৰি আহিম নাই ঠিক নাই। মই যদি মৰি যাওঁ, মোৰ মৃতদেহ চাবলৈ মানুহবোৰক ফুল আনিবলৈ মানা কৰিবি, হাতত এটা এটা বৰফ আনিবলৈ ক'বি, তেতিয়া মোৰ আত্মাই শান্তি পাব। এই যা দে জহনী মৰা, যাব পাৰিবি। এই হ'ব, যামি বাছ, সোনকালে যা। এই ৰ'দত যদি মই ডাইৰেক্ট খোজকাঢ়ি যাওঁ, মই এনেও মৰিম। কি কৰা যায়? আইডিয়া। পূজাই মাতিছিলে, মোলৈ ফোন কৰিছিলে। হা, পূজাই মাতিছে? এ নাই, মই নাযাওঁ। বাহিৰত বহুত ৰ'দ দেই, মই যাব নোৱাৰোঁ। অঁ, হয় নেকি? হ'ব দে, মই কৈ দিম তই নাযাওঁ বুলি। কৈ দে, গৰমতকৈ পূজা ডাঙৰ নহয়। জীয়াই থাকিলে পূজা নহ'লেও পাপৰি যদি পাম। প্ৰথমে জীয়াই থকাটো মেইন। এই ৰ'দত যদি বাহিৰত যাওঁ, মই মৰি যাম দেই। না বাবা না, মই নাযাওঁ। অকণমান ঠাণ্ডা জেগা, ওচৰত বাঁহগছ কেইজোপামান আছে। এনেকুৱা এটা দিন আছিলে যেতিয়া দুখন কম্বলৰ তলত মোবাইলটোত হেডফোনডাল লগাই ইউটিউবত কমেডি ভিডিঅ' চাইছিলোঁ। আকৌ আহিবনে সেইবোৰ দিন কেতিয়াবা? আৰু কিমান দিন লাগিব সেইবোৰ দিন আহোঁতে? হে ভগৱান, সেইবোৰ দিন সোনকালে আনি দিয়া। নোৱাৰিছোঁ আৰু এই গৰমত থাকিবলৈ। অ' মাই গড, মাজত ইমান ৰ'দ আছে, কেনেকৈ যাম এইখন? পূৰা স্পীড যাব লাগিব দেই, 1 ছেকেণ্ডত তাত পাবগৈ লাগিব, কিন্তু নহ'লে জ্বলি শেষ হৈ যাম।